Welcome back to my YouTube channel. আজি মই ইতিয়া মানে দিন নহয় ভাত পানী খাই আজৰি হলো ইতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো বুলো অকমান সময় আৰু আপোনালোকক কিবা এটা দেখুৱাও মানে থাম্বনেইল লিখি গম পাইছে মই কি বনাবলৈ যাই আছো এপিস সাবুনটো বনোৱাৰ আগত ভাবিলো মা যেহেতু ঘৰত নাই কেটামান ৰিলস বনাই লও মা থাকিলেও বনাও নাথাকিলেও বনাও আৰু এনেকে মেকআপ সেকআপ কৰি অলপমান এলা লাগে গতিকে এতিয়া অলপমান মন গল গতিকে বনাই লও ৰিলস কেটামান বনাই উঠি মই আপোনালোকক দেখুৱাম সাবুন মানে সব বেছৰ সহায়ত বনাম ইজি হয় বহুতে বনাইছেও বহুতে হয়তো ঘৰৰ পৰা এটো বিজনেস কৰি আছে ভাল এনেকুৱা প্ৰসেস কৰি থাকিলে হয়নে নিজৰ এটা স্বাৱলম্বী হোৱা কথা আৰু এনেকে ঘৰতে সাবুনটো বনাই পেলাই মানে মহিলা সকলৰ কাৰণে কৈছো আপোনালোকে বনাব পাৰিব এনেকে ঘৰতে সব বেছটো অৰ্ডাৰ কৰি পেলাই আৰু যিকোনো মানে প্লাষ্টিক হোক গ্লাস হেবোৰটো বনাব পাৰিব সব বেছ মোল্ডটো কিনিব পাৰে আপোনালোকে হেতু কিনিলে ভাল হয় শেপটো পুৰা মানে এটা জুখতে হয় আৰু গতিকে এটো কিন লব পাৰে মই বাৰু অৰ্ডাৰ কৰিছো অনলাইনৰ পৰা লৈছো সব বেছটো আৰু মোল্ডটো তাৰ পৰা কিনিছো গতিকে দেখুৱা আপোনালোকক গুটেখিনি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চেক কৰি লব যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে অৰ্ডাৰ কৰি লব আৰু কি কেনেকুৱা ধৰণৰ প্ৰসেছত বনাও গুটেখিনি গম পাব হেখলৈকে ভিডিওটো চাই থাকক আশা কৰো আপোনালোকে ভিডিওটি ভাল পাব আৰু ভিডিওটি যদি ভাল পায় তেনেহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব গতিকে বলক সাবুনটো কেনেকৈ বনাই চাই লও প্ৰথমতে ৰিলস কেটামান বনাই লও তাৰ পিছত সাবুনটো চাই আছো বলক এখিনি মই আগদিনাই পালো অনলাইন অৰ্ডাৰ কৰিছিলো আপোনালোকৰ ডেসক্ৰিপচনত লিংকটো দি দিম ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো মই দুটা বস্তুৱে সাবুনটো আৰু আগদিনাখন আহিল আৰু মোল্ডটো তাৰ পিছদিনাখন আহিল তাৰ পিছতহে মই সাবুন বনাইছো গতিকে সাবুনডোখৰ লৈছো সাবুনটো মই হাফ কেজি লৈছিলো হাফ কেজিৰ মই আধা দিছো ইয়াত গুটেখিনি দিয়া নাই 4 পিস হৈছে কিন্তু আপোনালোকে ডাঙৰ কৰিব বিচাৰে যদি বেছিকে লৈ লব তাৰছত এয়া মই সৰুকে পিস কৰি লম তাতে মানে গেছত বেছি টাইম বহাব লগা নহয় মানে সোনকালে মেল্ট হৈ যায় বস্তুখিনি এয়া লৈ লৈছো মহানিমৰ পাত অকমান বেছি হলে ভাল আছিল কিন্তু আমাৰ ঘৰত নাই যেহেতু মাইখিনি লৈ আহিছিলে তো এইখিনিয়ে দিয়ে বনালো আৰু অলপ বেছি হলে আৰু ভাল আছিল আৰু মহানিম পাতবোৰ শুকাই গৈছে আপোনালোকে লক্ষ্য কৰিছে চাগে মানে আগদিনাখনে আনি থোৱা আছিল মই বনোৱা নাছিলো সময় পোৱা নাছিলো সেই কাৰণে আৰু আপোনালোকক দেখুৱাম বুলি কৈছো যেহেতু গুটেখিনি যোগাৰ কৰি ল'ব লাগিব ভিডিওৰ কাৰণে তাৰ পিছত মই লৈ লৈছো এইখিনি ধুনীয়াকৈ ধুই লৈ উঠি মিক্সিত দি দিছো মিক্সিত অকমান পানী দিছো বেছি পানী নিদিব যাতে বতা যায় বস্তুখিনি নহলে শুকান হলে গুড়া মানে নহয় বতা নাযায় আৰু অলপ বস্তু যেহেতু টাইম লয় আৰু এইখিনি ধুনীয়াকৈ চেকনিত চেকি লৈছো যিমান পাৰে বল অলপ প্ৰয়োগ কৰিব তেতিয়াহে মানে ধুনীয়াকৈ ৰসটো নিমপাতৰ ৰসটো ওলাই যাব তাৰ পিছত লৈ লৈছো মই এটা ভিটামিন ই কেপচুল এটো স্কিনৰ কাৰণে বহুতে ভাল সকলোৱে জানেই চাগে বহুতে জানে বহুতো নাজানিব পাৰে সেইকাৰণে কৈ দিছো ই ভিটামিন কেপচুলটো দিলেও ভাল হয় কিন্তু নিদিলেও কথা নাই এটা আপোনালোকৰ কথা তাত মোলটো দি দিছো মই অলপমান তেল নাৰিকল তেল দিলে বস্তুটো ধুনীয়াকৈ ওলাই আহিব তাৰ ডাবল মেথড কৰিব লাগিব ডাবল বইলিং কৰিব লাগিব ইয়াত তলত পানী দি লৈছো তাৰ পিছতে সাবুনখিনি এটা বেলেগ পাত্ৰত লৈ লৈছো নহলে ডাইৰেক্ট দিব নোৱাৰে আপোনালোকে জুইৰ ওপৰত ডাবল মেথডকে কৰিব চাওক এইখিনি ধুনীয়াকৈ মেল্ট হৈ গল সৰু যিমান সৰু পিস কৰিব সিমান সোনকালে মেল্ট হ'ব তাৰ পিছত মই এইখিনি কৰি থোৱা মিক্সখিনি একেলগে ঢালি দিলো ঢালি দি উঠি অকমান সময় লৰাই লম আৰু গৰমে আপোনালোকে মোলটোত ঢালি দিব দেই নহলে মানে আপোনাৰ সসটোতে মানে সাবুনটো টান হ'ব ধৰে সেইকাৰণে যিমান পাৰে গৰমে মোলটোত দি দিব আৰু মোলটোত যদি আপুনি ওখ কৰিব বিচাৰে সাবুন পিস মানে ওখ হিচাপত নহলে বেছিকে দিব মই আধা দিলো মোৰ সৰু হৈছে আৰু নালাগে ইমান ডাঙৰ কাৰণ এপিস সাবুনে বহুত দিন থাকি যাব আৰু এয়া সাবুন যেহেতু আমি একো মানে ডেটৰ কাৰণে ইউজ কৰা নাই গতিকে 6 মান্থ মান ৰাখিব পাৰিব এইটো সাবুন তাৰ ওপৰত ৰাখিব নোৱাৰিব আৰু একো কেমিক্যাল আমি ইউজ কৰা নাই যেহেতু প্ৰাকৃতিকভাৱে বনাইছো সেইকাৰণে অকল ই ভিটামিন কেপচুল আৰু নিমপাতৰ সহায়তে বনাইছো বাকি একো দিয়া নাই আপোনালোকে দিব পাৰে এয়া মাৰ্কেটত পাই যায় স্মেলৰ কাৰণে বা ৰাখিবৰ কাৰণে বহুত দিনৰ কাৰণে গুটেখিনি পাই যাব দোকানত কিন্তু মই ইউজ কৰা নাই প্ৰাকৃতিকভাৱে বনাইছো যেহেতু সেইকাৰণে আৰু স্কিনটো মই ধুইও দেখাইছো চাওক কি ধুনীয়া ফেন ওলাইছে নহয় নে আপোনালোকে ইউজ কৰি চাব বহুতে সুধিব আপোনালোকে ফেনটো ওলাই নে নোলাই মই নিজে সেইকাৰণে ধুই দিছো একেলগে যাতে ফেনটো ওলাই গম পাব আৰু চাওক স্কিনটো কি কোমল লাগিছে ধুই অহাৰ পিছত মানে ফ্ৰেছ লাগি গৈছে আৰু ধোৱাৰ পিছত
মানে ভাল লাগি গৈছে স্কিনটো আৰু সঁচাকৈ বহুত ভাল লাগিল ইউজ কৰি। আপোনালোকেও এনেকৈ ঘৰতে বনাই চাবচোন। গতিকে আজিৰ কাৰণে আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।